হোষ্টেলৰ থালিখন আজি ঘৰতে ৰেডি কৰিলোঁ। চিকেনৰ ইমান ধুনীয়া এটা ৰেচিপি বনালোঁ, খাই পেলাই কিমান যে ভাল লাগিল নহয়। আহক আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ হোষ্টেলৰ খানা। পিছে আপুনি থকা হোষ্টেলৰ খানা কেনেকুৱা আছিল? আজি ক'লা কেৰাহীখন আঁতৰাই লৈ বগা কেৰাহীখন পাতি লৈছোঁ চিকেনৰ এটা স্পেচিয়েল ৰেচিপি দিবলৈ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাব। পাচলিবিলাক আমি বহুতে এভইড কৰোঁ, কিন্তু চিকেনৰ লগত পাচলি কিছুমানৰ ইমান ধুনীয়া এটা কম্বিনেশ্যন থাকে নহয়। কেতিয়াবা বনাই খাই চাবচোন। প্ৰথমতে চিকেনখিনি একদম সৰু সৰুকৈ কাটি লৈছোঁ, তাৰপিছতে নৰ্মেল যেনেকৈ বনায় তেনেকৈ আদা, পিঁয়াজ, নহৰু গোটেইখিনি দি পেলাই ভাজি লৈছোঁ। আৰু ইয়াত অলপ বেলেগ বেলেগ বস্তু আজি এড কৰিম। তেজপাত দিছোঁ, জলকীয়া দিছোঁ আৰু আদা নহৰু পেষ্টখিনিও দিলোঁ আৰু ধুনীয়াকৈ অকণমান ৰঙা হোৱালৈকে ফ্ৰাই কৰিলোঁ। জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জালুকৰ গুড়ি আৰু অকণমান কাশ্মীৰী মিৰ্চ দি পেলাই ধুনীয়াকৈ আকৌ ফ্ৰাই কৰিলোঁ। তাৰপিছতে দিলোঁ সৰু আলুগুটি, অকণমান কেপচিকাম আৰু লগতে দিছোঁ ফুলকবি। ফুলকবি খাই পেলাই ভাল পাওঁ যদিও এতিয়া ফুলকবিটো খাবলৈ মন নোযোৱা হ'ল, কিন্তু বজাৰততো ওলাই আছে, মানুহজনে লৈ আনিলে। আজি